Bikash, welcome back to my YouTube channel. To guys, বৰ্তমান মই গৈ আছো তো বাইদেউহাৰ তাত আছিলো তো বাইদেউহাৰ পৰা গৈ আছো তো বাইদেউৰ মানে আমাৰ টিকলাৰ ভাগিনৰ তো ভাগিনৰ কিবা কম্পিটিশন আছে তো দিলীপ কম্পিটিশন নহয় ডান্স তো ডান্সৰ কিবা প্ৰগ্ৰাম আছে তো তাহাৰ এনুৱেল ফাংচন না কি এনেকুৱা হ'ব তো কলাক্ষেত্ৰত হ'ব তো গোটেইখিনি আপোনালোক দেখাইছো তো গাইস ব্লগ আৰু ভিডিওটো স্কিপ নকৰব ভাগিনে কৈছে আৰু কথাটো হল কি ৰাস্তাত জি পাৰো আপোনালোক দেখাইছো গাইস ব্লগ আৰু আমাৰ ইটো পুৰা সাজি গৈছে কিবা ক'বা নেকি তুমি ওই হাঁহি তাই পুৰা মানে আজি পুৱাৰ পুৰা মানে মেকআপে কৰি আছে আৰু ড্ৰেছৰ কালেকশ্যন চাব না কি চাব ছোৱালীবিলাকৰ মানে এনেকুৱা থাকে আৰু আমাৰ লগত 4টা পাছ আছে আৰু এই 4টালৈ আমি যাব লাগিব কলাক্ষেত্ৰ গেট নাম্বাৰ 3 আৰু গাইস বহুত জাম ইয়াত চাওক গাইস পুৰা আধা ঘণ্টা 1 ঘণ্টা হল ইনকে জামৰ মাজতে গৈ আছো তো দিলীপ ডান্সৰ প্ৰগ্ৰাম আছে তো আমাৰ ভাগিনৰ আছে তো কলোৱে অলৰেডি তাকে লগে যাই আপোনালোক গোটেইখিনি দেখাই আছো গাইস ব্লগ আৰু আহি পাই গলো কলাক্ষেত্ৰ গেট নাম্বাৰ 3 দিলীপ ডান্সৰ প্ৰগ্ৰামটো ইয়াতে হ'ব তো একদম গাইস গাড়ী চাইবাগে চক মানে একদম কি কম আৰু গাড়ী চাই মানুহ কিমান হ'ব ভাবক আৰু ইয়াত গাড়ীখন ধুনিয়াকৈ পাৰ্কিং কৰি থৈ আমি ভিতৰলৈ গৈ আছো তো আহি পাই গলো কলাক্ষেত্ৰ তো ভিতৰ কিবা কম্পিটিশন হ'ব তো ভিতৰত দেখি যাই আছো তো অলপ দেখাই আছো কি হ'ব কেনে ফুল এক্সাইটেড পুৰা একদম ভাগিন ফুল এক্সাইটেড হৈ আছে মানে ডান্স কৰিব আজি পুৰা ফালি দিব লাগিব না ফেস পুৰা ফালি দি এয়া বঢ়িয়া বলক আৰু তো হললৈকে যাই আছো তো গাইস বলক আৰু মানে আজি পুৰা ভাল ডান্স দেখা হ'ব দেখাই আছো तो स्टेज तो साइड लोग प्रोग्राम हो बता मेरे पूरा तो गाइस मजा कुछ और है তলত এটা ফ্লোৰ আছে এইটো হাউসফুল আৰু ওপৰত আছে আৰু কিছু সময় পিছত ইয়াত প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব তো গাইস চাই থাকক তো মই হলত বহি আছো তো বৰ্তমান মোৰ এনেহেন লাগছে যেন মই এতে সিনেমা চাব আইছো তো সিনেমা নহয় ইয়াত শ্ব' হ'ব অলপ ষ্টেজ প্ৰগ্ৰাম হ'ব ডেন্সৰ দিলীপ ডান্স একাডেমি তো চাই থাকক মানে কেনেহেন কি ডান্স হয় আৰু গোটেইখিনি দেখাব নোৱাৰিম কপিৰাইট লাগিব ডান্স একাডেমিত মানে অনলি ষ্টুডেণ্টে নহয় ষ্টুডেণ্টে মাক বা মানে যিখিনি পেৰেণ্টছৰ কাৰণে এক্সট্ৰা ডান্স আহে আৰু মানে শুনি আছোঁ আৰু তো দেখালে আৰু তো এই মমবিলাক চাই লওক Guys, superstar of Assam, Jotin Bora. Come on everyone. एसएमएस फिल्म इंडस्ट्री बदल रही है नहीं अभी जो हम फिल्म देख रहे हैं एसएमएस इंडस्ट्री में वो नेशनल लेवल का टेक्निक्स एवरीथिंग तो ये बहुत खुशी की बात है और बहुत बहुत बधाई सर আহিবলগীয়া অসমীয়া ছবি এতিয়া চাইছে কাঞ্চনজংঘা মিছন চাইনা ৰত্নাকৰ পিছত ৰঘুপতিলৈকে ছবি চাই আছে মোৰ এখন ছবি আহি আছে নামটো আপোনালোকে নিশ্চয় গম পায় ৰাঘৱ আৰু এবাৰ জোৰকে ক'ব লাগে মই ৰত্নাকৰৰ পিছত 4 বছৰৰ পিছত কোভিডৰ কাৰণে কৰিব পৰা নাছিলো আকৌ ষ্টাৰ্ট কৰিছো অক্টোবৰ ছবিখন ৰিলিজ হ'ব মই এটা কথাই কওঁ 32 বছৰ অভিজ্ঞতাই বহুত কথাই শিকায় এই ৰাঘৱে আপোনালোকক নিৰাশ নকৰে আপোনালোকে টিকটৰ ক্ৰয় কৰা যিটো পইচা সেইটো এই জ্যোতিৰ পৰা পানীত পৰিব নিদিয়ে সেইটো কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সকলোৱে আহক ৰাঘৱ চাওক আৰু তো চব একদম সৰু টিকলি ছোৱালী কেইটামান আহি আছে কি মৰম লগা ছোৱালী চব আৰু সিহঁতৰ ডেন্স পাৰফৰ্মেঞ্চ অকণমান আপোনালোকক দেখাই আছোঁ চাই থাকক তো লাইন আপ কৰাই আছে একদম সৰু ছোৱালী ল'ৰা ছোৱালীৰ ডেন্স এইটো চাই একদম পূৰা মজা লাগিব তো চাই থাকক ধুনীয়া সৰু ছোৱালী ডেন্স কৰি চাই লওক स्टार बन गए तो इनको अवार्ड की ट्रॉफियों की बहुत शौक है कि नहीं जब अवार्ड मिलता है ट्रॉफी मिलता है कैसा लगता है बहुत अच्छा लगता है आपको कैसा लगता बहुत बहुत ज्यादा তো গাইস বৰ্তমান মানে ষ্টুডেণ্টৰ ডেন্স মেক্সিমাম কমপ্লিট হ'ল তো মানে 80% কমপ্লিট হ'ল এতিয়া মানে ষ্টুডেণ্টবিলাকৰ পেৰেণ্টছ মানে মাইকবিলাকৰ ডেন্স এতিয়া মাইক ডেন্স क्या है तुम्हारे पास
मेरे पास भाई मेरे पास माँ है एक नहीं कितनी सारी माँ है Oh my God moms you guys are rocking अपने परफॉर्मेंस देखे मॉम्स का how you feel নমস্কাৰ সঁচা কথা ক'ব গ'লে বহুতেই ভাল লাগিছে মধুস্মিতা কি খবৰ একদম ভাল তো ফাৰ্ষ্ট টাইম তো মধুস্মিতাক মই ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু ডেটটো দিলীপ ডান্সে কেনেকুৱা লাগিল বহুত ভাল মানে এনেকুৱা লাগিছে মই ডিআইডিত বহি আছো নেকি ডিআইডিৰ শ্ব' চাই আছো এনেকুৱা লাগিছে আৰু ডেন্স বুলি ক'লে সৰু ছোৱালীৰ মানে ডেন্সবিলাক চাই বেছি ভাল লাগে আৰু মোৰ বহুত বেছি ভাল লাগিছে আৰু মানে কি ক'ম আৰু বহুত ধপ হৈ গৈছে সঁচাকৈ ভাল লাগিছে আৰু তোমাৰ পাপা আৰু বহুত ভাল লাগিলে আপোনালোকে তেওঁৰ ভিডিঅ'বিলাক চাই থাকিব মৰম দিব আৰু ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব গাইজ ডেন্স চাই কেনেকুৱা লাগিল গাইজ কমেণ্ট কৰি জনাব তো আজি গোটেই ভিডিঅ'টো চাই মানে ডেন্সৰ ওপৰতে আছিল তো একদম সৰু ভিডিঅ' আছিল আৰু মানে ভালকৈ গোটেইকেইটা ডেন্স মানে কমপ্লিটকৈ মানে দেখাব পৰা নাই কাৰণ কিয় মানে কপিৰাইট লাগিব সেইকাৰণে ভালকৈ দেখাব পৰা নাই তো কাক লগ পালোঁ আৰু তো মধুস্মিতাক লগ পাইছিলোঁ গোটেইখিনি আপোনালোকে অলৰেডি গম পালাকে তো ভিডিঅ'টো এনেকুৱাই আছিল তো একদম সৰু ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল লাগ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব তো গাইজ আজিলৈকে বাই বাই তো গাইজ বৰ্তমান আমি আছোঁ হোটেলত তো কিবা অলপ খাই লওঁ তো গাইজ বাই বাই